কেতিয়াবা বাৰু জীৱনটো নিজৰ মতে উপভোগ কৰিব মন নাযায়নে? কিমাননো আৰু কাম কৰিম, আজি অকণমান বোলো নিজৰ কাৰণেও সময় উলিয়াওঁ। তথাপিতো সময় নহয়, তো ময়ো সেইকাৰণে আজি সময় উলিয়াই অকণমান স্কুলৰ পৰা বাহিৰে গ'লোঁ। অকণমান বজাৰ কৰিবলগীয়া আছিলে, তেনেকৈ মিলাইছোঁ আৰু বিশাললৈ গ'লোঁ। প্ৰথমতে কৰিলোঁ পেট পূজা, কাৰণ পেট পূজা মেইন, ভোকো লাগি আছিলে। অলৰেডি 2-3টাই বাজিব হৈছিলে। তো সেয়া ভাতকেইটা খাই, ভাত পানী খাই আমি আহিলোঁ বিশাললৈ। বিশালত মোৰ যিখিনি লাগতিয়াল বস্তু আছিল ফাৰ্ষ্ট সেইখিনি কিনি ল'লোঁ। মেইনলি আহিছিলোঁ মই আচলতে বেগ কিনিবলৈ। মোক বেগ এটাৰ বহুত প্ৰয়োজন হৈ আছিলে। তো মই বেগ চাই আছোঁ, এয়া পোষ্ট দি দিয়া আইনাত চাই আছোঁ আৰু কোনটো ভাল লাগিছে। বাট মই যিটো দেখিছে সেইটোৱে ল'লোঁ বাৰু। সেইটো মোৰ ভাল লাগিলে, মানে অনা নিয়া কৰিবলৈ ডেইলি মানে ইউজৰ কাৰণে ভাল আৰু। তাৰপাছত আহিলোঁ আমাৰ গ্ৰ'চাৰীৰ ছেকশ্যনলৈ। তাত মানে কিছুমান আৰু চানা ভাজা কিবা কিবি পাস্তা চাস্তা ল'লোঁ আৰু লৈ পেলাই মানে আমিতো ছোৱালী মানুহ, এটা কিনিব আহিলে 10টা বস্তু হ'বই। আৰু ইফালে কাপোৰৰ কালেকশ্যন চাব আহিলোঁ। মই বোলো কিনা নাই, এনেই চাইছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। আশা কৰোঁ ভাল পালে। আৰু শেষত আইচক্ৰীম খালোঁ।